সো নমস্কাৰ বন্ধুগণ, উইকলি কাৰেণ্ট এফেয়াৰ্ছ সিৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি কথা পাতিম 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে হোৱা সকলোবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে। তাত লোৱা হৈছে মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন 15টা লোৱা হৈছে, আৰু এই 15টা কুৱেশ্যন আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই দৰকাৰী হয়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিচেণ্টলি হু হেজ বিকাম দ্য 18th প্ৰেচিডেণ্ট অফ কেপ? কেপৰ ফুল ফৰ্ম হৈছে ক্ৰিকেট এছ'চিয়েশ্যনছ অফ বেংগল। চ' ক্ৰিকেট এছ'চিয়েশ্যনছ অফ বেংগলৰ 18তম প্ৰেচিডেণ্ট হিচাপে কাক নিযুক্তি দিয়া হৈছে? চ' আপোনাৰ অপশ্যনবোৰ হৈছে ক্ৰমে শচীন তেণ্ডুলকাৰ, আপোনাৰ জাহিৰ খান, অভিষেক ডালমিয়া আৰু লক্ষ্মী ৰতন শুক্লা। চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অভিষেক ডালমিয়া। চ' এখেতক ক্ৰিকেট এছ'চিয়েশ্যন অফ বেংগলৰ 18তম প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। চ' এখেত হৈছে আমাৰ পূৰ্ব BCCI প্ৰেচিডেণ্ট মিষ্টাৰ জগমোহন ডালমিয়াৰ পুতেক হয়। লগতে আৰু এটা কথা ইয়াতে এখেতৰ বিষয়ে যে এখেত হ'ল যে য়ংগেষ্ট প্ৰেচিডেণ্ট অফ কেপ। আজিলৈকে যিমানবোৰ প্ৰেচিডেণ্ট নিযুক্তি দিয়া হৈছিলে, ছিলেক্ট কৰা হৈছিলে, তাৰ ভিতৰত চবতকৈ কনিষ্ঠতম প্ৰেচিডেণ্ট বুলি ক'ব পাৰি। চ' ইয়াত এটা কথা উঠিছে আপোনাৰ BCCI। চ' BCCIৰ ফুল ফৰ্ম হৈছে বৰ্ড অফ ক্ৰিকেট কাউন্সিল অফ ইণ্ডিয়া। 1928ত স্থাপিত হৈছিলে আৰু বৰ্তমান প্ৰেচিডেণ্ট হৈছে সৌৰভ গাংগুলী। So next question. Who has been appointed as the Goodwill Ambassador of India in the upcoming Tokyo Olympic Games 2020? So Tokyo Olympic Games 2020 কাৰণে Goodwill Ambassador হিচাপে ইণ্ডিয়াৰ কাক নিযুক্তি দিয়া হৈছে? So অপশ্যনবোৰ হৈছে ক্ৰমে সলমান খান, সৌৰভ গাংগুলী, আপোনাৰ PV সিন্ধু আৰু MC মেৰী কম। So ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৌৰভ গাংগুলী। So সৌৰভ গাংগুলী আপোনালোকে সবেই গম পাইছে বা গম পায় যে এখেত হৈছে ইণ্ডিয়ান ক্ৰিকেট টীমৰ পূৰ্ব কেপ্টেইন, লগতে বৰ্তমান এখেত BCCIৰ প্ৰেচিডেণ্ট হয়। চ' ইয়াত এটা কথা উঠিছে অলিম্পিক গেমছ। চ' অলিম্পিক গেমছ ষ্টাৰ্ট হৈছিলে 1896ত গ্ৰীচৰ এথেন্স চহৰত। চ' আৰু 2020ৰ কাৰণে আপোনাৰ টকিঅ'ত ছিলেক্ট কৰা হৈছে। চ' আৰু এটা কুৱেশ্যন ইয়াতে অলিম্পিক্সৰ বিষয়ে আহিলে কেতিয়াবা আহি যায়, কুৱেশ্যনবোৰ দেখা গৈছে যে এইটো হৈছে আপোনাৰ অলিম্পিক গেমছৰ যিটো মানে লগো আছে, লগটোত কিমানটা ৰিং থাকে? ইয়াতে আপোনালোকে চাব 5টা থাকে। চ' এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' বলক নেক্সট কুৱেশ্যন। ৰিচেণ্টলি হুইচ ষ্টেট হেজ লঞ্চ দ্য জনসেৱিকা স্কিম ফৰ ফিউ মিউনিচিপাল কৰ্পৰেশ্যন ৱাৰ্ডছ? অলপতে ভাৰতৰ কোনখন ৰাজ্যই জনসেৱিকা নামৰ আঁচনি এখন লঞ্চ কৰিছে? চ' আপোনাৰ অপশ্যনবোৰ হৈছে জম্মু এণ্ড কাশ্মীৰ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকা। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে কৰ্ণাটকা। চ' আহকচোন জানো অলপমান এই জনসেৱিকা আঁচনিৰ বিষয়ে। চ' এই আঁচনিৰ দ্বাৰাই আপোনাৰ ৰেচন কাৰ্ড, ছিনিয়ৰ চিটিজেন আইডেণ্টিটি কাৰ্ড আৰু হেল্থ কাৰ্ডৰ দৰে ডকুমেণ্টছবোৰ চৰকাৰে কি কৰিব? হোম ডেলিভাৰী কৰিব। হোম ডেলিভাৰী কৰাৰ কাৰণে কি কৰিব আপোনালোকৰ কাৰণে? চ' 115 টকা এটা চাৰ্জ ল'ব আপোনালোকৰ এই ডকুমেণ্টছবিলাক হোম ডেলিভাৰী দিয়াৰ কাৰণে। আৰু কোৱা হৈছে যে এটা টল ফ্ৰী হেল্পলাইন নাম্বাৰৰ ছেটআপ কৰা হৈছে, যিটো আপোনাৰ ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে এইটো খোলা থাকিব। চ' বলক নেক্সট কুৱেশ্যন। Who has become the new CMD of Coal India Limited? So Coal India Limitedৰ নতুন চিফ মেনেজিং ডিৰেক্টৰ কোন বা ৰিচেণ্টলি কাক নিযুক্তি দিয়া হৈছে? চ' অপশ্যনবোৰ ক্ৰমে AK ঝা, প্ৰমোদ আগৰৱাল, বিনয় দয়াল আৰু সঞ্জীৱ সোণী। চ' শুদ্ধ উত্তৰটো হৈছে প্ৰমোদ আগৰৱাল। চ' এখেত হৈছে 1991 বেচৰ এজন IAS অফিচাৰ আৰু লগতে বৰ্তমান আপোনাৰ এজ এ প্ৰিন্সিপাল ছেক্ৰেটাৰী হিচাপে মধ্যপ্ৰদেশ ইউনিয়ন এণ্ড হাউচিং বৰ্ডত এখেতে কৰ্মৰত আছিলে। চ' বলক নেক্সট কুৱেশ্যন। হুইচ ইণ্ডিয়ান প্ৰফেচাৰ বিকেম দ্য ফাৰ্ষ্ট টু ৰিচিভ দ্য IDAR ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যনছ অফ ডেণ্টেল ৰিচাৰ্চ ফেলোশ্বিপ? চ' অলপতে ভাৰতৰ কোনজন প্ৰফেচাৰে ফাৰ্ষ্ট টু ৰিচিভ প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন ফৰ ডেণ্টেল ৰিচাৰ্চ ফেলোশ্বিপ লাভ কৰিছে? চ' আপোনাৰ অপশ্যনবোৰ হৈছে ডক্টৰ অঞ্জন শাহ, ডক্টৰ চাইমা ইউনুছ খান, ডক্টৰ তৰুণ গিৰতি এণ্ড ডক্টৰ কৰিশ্মা জাৰাৰী। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ চাইমা ইউনুছ খান। এখেত হৈছে আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ ফেকাল্টি, লগতে JT ডেণ্টেল কলেজৰ চেয়াৰপাৰ্চন হয়, আৰু আপোনাৰ ডিপাৰ্টমেণ্ট হৈছে আপোনাৰ পেডিয়াট্ৰিক এণ্ড প্ৰিভেণ্টিভ ডেণ্টিষ্ট্ৰি। চ' নেক্সট কুৱেশ্যন। Recently, who has become the first women professional footballer in the world?
নলিনীবালা দেৱী, সস্মিতা মালিক, মেহমল ৰকি আৰু আদিতি চৌহান। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে এন বালা দেৱী। চ' এখেত হৈছে ইণ্ডিয়ান ওমেন ফুটবলৰ টীমৰ এজনী লিডিং গ'ল স্ক'ৰাৰ। লগতে এখেতক ক্ৰয় কৰিছে স্কটিছৰ ৰেঞ্জাৰ নামৰ টীম। এখেতক 18 মান্থৰ কাৰণে ক্ৰয় কৰা হৈছে আৰু এখেত হৈছে নৰ্থ ইষ্টৰ মণিপুৰৰ পৰা। চ' নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ চাৰ্চ ইঞ্জিন হেজ লঞ্চ এ ছ'চ এলাৰ্ট ফৰ কৰ'না ভাইৰাছ। চ' কৰ'না ভাইৰাছৰ কাৰণে ৰিচেণ্টলি কোনখন চাৰ্চ ইঞ্জিনে এটা ফিচাৰ্ছ লঞ্চ কৰিছে যিটো হ'ল ছ'চ এলাৰ্ট ফিচাৰ্ছ। চ' অপশ্যনবোৰ হৈছে ক্ৰমে MSN, গুগল, য়াহু এণ্ড বিং। চ' আপোনাৰ শুদ্ধটোতো হৈছে গুগল। চ' গুগলে অলপতে এটা ছ'চ এলাৰ্ট ফৰ কৰ'না ভাইৰাছ নামৰ স্পেচিয়েল ফিচাৰ্ছ আৰম্ভ কৰিছে। এইটো ফিচাৰ্ছ কোৱা হৈছে যে আপুনি যেতিয়া কৰ'না ভাইৰাছৰ বিষয়ে আপুনি জানিব, কৰ'না ভাইৰাছৰ বিষয়ে টাইপ কৰিব, তেতিয়া গুগল অট'মেটিকলি এটা এনেকুৱা এলাৰ্ট আপোনাক দি দিয়ে। চ' নেক্সট হৈছে হুইচ ইণ্ডিয়ান চিটি ইজ গোয়িং টু হোষ্ট 36th এডিশ্যন অফ নেশ্যনেল গেমছ 2020। চ' নেশ্যনেল গেমছ 2020ৰ 36th এডিশ্যন অনুষ্ঠিত ভাৰতৰ কোনখন চহৰত হ'বলৈ গৈ আছে। চ' অপশ্যনবোৰ হৈছে দিল্লী, গোৱা, কলকাতা আৰু হায়দৰাবাদ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱা। চ' এইটো আপোনাৰ ফ্ৰম 20th অক্টোবৰ টু 4th নৱেম্বৰ 2002 অনুষ্ঠিত হ'ব। চ' গোৱাৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে প্ৰমোদ সাৱন্ত আৰু কেপিটেল হৈছে পানাজী। নেক্সট, সম্প্ৰীতি 9 ইজ এ জইণ্ট মিলিটাৰী ট্ৰেইনিং এক্সাৰচাইজ বিটুইন হুইচ টু কাণ্ট্ৰি। মিনছ তলত উল্লেখ কৰা কোন দুখন কাণ্ট্ৰিৰ মাজৰ এটা জইণ্ট মিলিটাৰী ট্ৰেইনিং এক্সাৰচাইজ হয়, যিটো হ'ল আপোনাৰ সম্প্ৰীতি 9th। এইটো 9th এডিশ্যন হয়। চ' দেশবোৰ হৈছে ক্ৰমে ভূটান, বাংলাদেশ, ইণ্ডিয়া, বাংলাদেশ, আমেৰিকা, ৰাছিয়া, ইণ্ডিয়া এণ্ড ম্যানমাৰ। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া এণ্ড বাংলাদেশ। চ' আপোনাৰ অলৰেডি এইটো হৈ আছে মেঘালয়ৰ উমৰৈত, আৰু লগতে ক'ব বিচাৰিম যে এইটো 3rd ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে কণ্ডাক্ট হৈ থাকিব। আপোনাৰ ডেটটো হৈছে 3rd ফেব্ৰুৱাৰী টু 16 ফেব্ৰুৱাৰী 2020। হু হেজ বিন এপইণ্টেড এট দ্য ব্ৰিটিছ নিউ কমিশ্যনাৰ টু ইণ্ডিয়া। চ' অপশ্যনবোৰ হৈছে জন ফ্ৰীমেন, ছাৰ মাইকেল ৱাকাৰ, ফিলিপছ বাৰ্টন আৰু ছাৰ আলেকজেণ্ডাৰ ক্লাটাৰবাৰ্গ। চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফিলিপছ বাৰ্টন। চ' ফিলিপছ বাৰ্টনৰ বিষয়ে অলপ জানিম। এখেত পূৰ্ব প্ৰধানমন্ত্ৰীৰ জন মেজৰ আৰু টনি ব্লেয়াৰৰ প্ৰাইভেট ছেক্ৰেটাৰী হিচাপেও কৰ্মৰত আছিলে। চ' নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ নাছা এষ্ট্ৰনট ক্লিয়াৰ্ছ দ্য ৰেকৰ্ডছ টু ষ্টে 328 days অন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। চ' নাছাৰ কোনজন বিজ্ঞানীকে অলপতে এটা ৰেকৰ্ড কৰিছে আপোনাৰ 328 days ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকাৰ বাবে। চ' অপশ্যনবোৰ হৈছে ক্ৰমে ক্ৰিষ্টিনা কোচ, পিগি উইটছন, লিজা নোৱাক এণ্ড বাৰ্বাৰা মৰ্গান। চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ক্ৰিষ্টিনা কোচ। চ' ইয়াৰ আগতে এইটো আপোনাৰ ৰেকৰ্ডটো আছিলে আমেৰিকাৰ পিগি উইটছন নামৰ বৈজ্ঞানিকজন, আপোনাৰ যিটো 289 daysৰ কাৰণে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আছিলে। চ' ইয়াতে এটা কথা আহিছে নাছা। চ' নাছাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, আৰু এইটো স্থাপিত হৈছিলে 1958ত। চ' কুৱেশ্যন নম্বৰ 12, চ' হু হেজ বিন ইলেক্টেড এজ দ্য নিউ স্পীকাৰ অফ নাগালেণ্ড এছেম্বলি। চ' নাগালেণ্ড এছেম্বলিৰ নতুনকৈ স্পীকাৰ কাক নিযুক্তি দিয়া হৈছে। শ্বেৰিংগেন লংকুমেৰ, TR জেলিয়ান, জালে নিশা এণ্ড শ্ৰী নকে। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে এ অপশ্যন। চ' এখেত হৈছে পিপলছ ডেম'ক্ৰেটিক এলায়েন্স পাৰ্টিৰ এজন প্ৰাৰ্থী, আৰু লগতে এজ এ ডেপুটি স্পীকাৰ হিচাপে নাগালেণ্ড এছেম্বলিত যোৱা বছৰৰ আগষ্ট মাহৰ পৰা কৰ্মৰত আছিলে। চ' আহকচোন, পিপলছ ডেম'ক্ৰেটিক এলায়েন্স পাৰ্টিটোৰ বৰ্তমান প্ৰেচিডেণ্ট হৈছে BD বেহেৰিং, আৰু আপোনাৰ এইটো স্থাপিত কৰা হৈছিলে 3rd March 2012। চ' কুৱেশ্যন নম্বৰ 13, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ছেক্ৰেটাৰী অফ BCCI। BCCIৰ নতুন ছেক্ৰেটাৰী ৰূপে কাক নিযুক্তি দিয়া হৈছে। অপশ্যনবোৰ হৈছে কপিল দেৱ, নৱজিৎ সিং সিদ্ধু, জয় শ্বাহ আৰু মহম্মদ আজহাৰুদ্দিন। চ' আপোনাৰ শুদ্ধ উত্তৰটো হৈছে জয় শ্বাহ। চ' এখেত হৈছে আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহৰ পুতেক।
Next question. Who is appointed as 47th Chief Justice of India? So option বোৰ হৈছে ৰঞ্জন গগৈ, অমিত সাক্সেনা, এছ এ ববদে আৰু দীপক মিশ্ৰা। আপোনাৰ শুদ্ধটোতো হৈছে এছ এ ববদে। সো এখেতৰ সম্পূৰ্ণ নাম হৈছে শৰদ অৰবিন্দ ববদে। এখেতক নিযুক্তি দিয়া হৈছিলে 18 নৱেম্বৰ 2019। ৰঞ্জন গগৈ আছিলে ইয়াৰ আগতে 46th চিফ জাষ্টিছ আছিলে আমাৰ ৰঞ্জন গগৈ। সো এখেতে ৰিটায়াৰ্ড হোৱাৰ পিছৰ পৰা এছ এ ববদে 18 নৱেম্বৰ 2009ত নিযুক্তি দিয়া হৈছিলে। সো নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য নিউ চিফ অফ ডিফেন্স ষ্টাফ? সো অলপতে ডিফেন্স ষ্টাফৰ চিফ হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? সো অপশ্যনবোৰ হৈছে বিক্ৰম সিং, অৰূপ ৰাহা, বিপিন ৰাৱত আৰু বীৰেন্দ্ৰ সিং ধনোৱা। সো আপোনাৰ শুদ্ধটোতো হৈছে বিপিন ৰাৱত। সো এখেতে চেয়াৰমেন হিচাপে কৰ্মৰত আছিল চিফ অফ ডিফেন্স ষ্টাফ কমিটিত। সো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, চিনাকি মানুহবোৰৰ সৈতে শ্বেয়াৰ কৰিব আৰু লগতে আপুনি যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ'ৰ খবৰ আগতীয়াকৈ